সনম ধন্য মিজিকা জানৰ পৰা মুদৈ গাঁও মাগুৰমাৰী বুনিয়াদী বিদ্যালয়ৰ পৰা চতিয়া হাইস্কুল মাগুৰমাৰী পুৰণি গাঁও বুঢ়াচুক বেজৰহলা সম্প্ৰীতিৰ এখন গাঁও ধুলিবাৰী খটিয়াবাৰী মেধিবাৰীক বুকুতে সাবটিলৈ চৌদিশে বিস্তীৰ্ণ পথাৰ তাতেই বিচাৰি ফুৰিছিল শব্দৰ সুগন্ধি সুবাস অনুভৱ চিন্তা শব্দৰ মধুৰ প্ৰকাশ গ্ৰাম্য সমাজ জীৱন স্বদেশ স্বজাতি কৃষক শ্ৰমিক ভোকাটোৰ খাটি খোৱা মানুহৰ সৰু সৰু কথা জাতি মাটি ভেটি ৰক্ষাৰ আশা উচ্চ সাংস্কৃতিক চিন্তা চেতনা দেশাত্মক বোধৰ এক আত্মত্যাগী মনোভাৱ জীৱন এক প্ৰত্যাহ্বান ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কাৰাবৰণ মেট্ৰিক পৰীক্ষা কৰিলে বৰ্জন উত্তীৰ্ণ হৈ কটনলৈ ঘৰত পানীত হাঁহ নচৰে টিউচন কৰে প্ৰেছত কাম কৰে কটনত পঢ়ে দুখৰ দুৰ্দিনৰ পৰা সুখৰ সুদিনলৈ জামুগুৰি উচ্চ মাধ্যমিক গুৱাহাটীৰ ডনবক্সৰ শিক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ অনুবাদক সোভিয়েট দেশ আলোচনীৰ অসমীয়া সংস্কৰণৰ মুখ্য সম্পাদক বি বৰুৱা কলেজৰ প্ৰবক্তা ব্যস্ত জীৱন বিচিত্ৰ কৰ্ম সৃষ্টিশীল সজীৱতাৰ নিদৰ্শন গীত আৰু কবিতাই জীৱনৰ জ্যোতিষ্মান অৰ্থ এটি গীত জয় জোৱান জয় কিষাণ প্ৰধানমন্ত্ৰীৰ বঁটা ভাৰতৰ 14টা ভাষাত প্ৰচাৰ কৰা প্ৰধানমন্ত্ৰীৰ ঘোষণা সংগীত লক্ষ্য মোৰ দেশৰ মানুহৰ ইংৰাজী অনুবাদ দিল্লী আকাশবাণী কেন্দ্ৰৰ বেইজিঙত পৰিৱেশন কবিতা পুথি আমাৰ পৃথিৱী আগন্তুক তোমাৰ তেজ মোৰ শুকান কলিজাত কুহিপাত তোমাৰ তেজ অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা গীতৰ পুথি ৰ'দ জিকিমিকি কুঁৱলীয়া তৰি যা দিশ ধৱলী বৰণ বুকুত এজাক ধুমুহা মোৰ যে কিমান হেঁপাহ সাহিত্য একাডেমী বঁটা অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা সাহিত্যিক পেঞ্চন ভাৰতীয় সাহিত্য একাডেমী সদস্য অসমৰ আহ্বায়ক শিশু সাহিত্য অনুবাদ গ্ৰন্থ কাকত গ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ আকাশবাণীৰ বাবে সংগীত লক্ষ্য চলচ্চিত্ৰৰ গীত ৰচনা বিচিত্ৰ জীৱন পৰিক্ৰমা সাম্যবাদী প্ৰগতিবাদী চিন্তা চেতনাৰে সমৃদ্ধ সিপাৰত তুমি কল্পনা মোৰ কাকতত ধাৰাবাহিক প্ৰকাশ নিজৰ জীৱন কথা হিংসাৰ চিকমিক চোকা তৰোৱাল নহয় নাঙলৰ শিৰলুত শান্তিৰ সমাজ গঢ়িবলৈ যুঁজি যুঁজি হাৰি 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 যুঁজি অথচ বিনা যুঁজে জীৱনৰ অৰ্থকে নুবুজা এটি জীৱন গীত কবিত্ব গুণৰ অমৰ সৃষ্টি প্ৰতিভাৰ দিগন্ত সেই জনা স্বনাম ধন্য কেশৱ মহন্ত চতিয়া